নমস্কাৰ, মই দীপামণিয়ে পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। বৰ্তমান আমিও ভালে আছোঁ। মোৰ গা বেয়া আছিলে, বহুদিন মই ব্লগ বনাব পৰা নাই, সেয়ে ভাবিলোঁ আজি এটা ব্লগ বনাওঁ। এয়া মই কি লৈ আছোঁ, ঢেকীয়া পাত। আমি সাধাৰণতে এবিধ ঢেকীয়া আছে, সেই ঢেকীয়াবিধ খাওঁ, কিন্তু এইবিধ ঢেকীয়া আমি লোকেল মুৰ্গীৰ লগত খাওঁ। গতিকে মই আৰু কেইটামান ছিঙি লওঁ বাৰু। জংঘলত আহিছোঁ, এইখন ঘৰৰে বাগান হয়। ভাল ভাল চাই পাত দুটামান ছিঙি লওঁ বাৰু। এয়া আৰু ক'ত আছে বেছি নালাগে, অলপ লাগে। অলপ লাগিব বাৰু, এইখিনিত আছে অলপ, বহুত আছে, এইখিনিতে অলপ চিঙো। হৈ যাব। এইখিনি মই পাত ছিঙি আনিলোঁ। এতিয়া কেনেকৈ বনাওঁ, কি কৰোঁ চাই থাকিব। ভালদৰে ধুই বাছি লওঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব বুলি আশা কৰিলোঁ। আৰু হয়তো বহুতে জানে লোকেল মুৰ্গীৰ লগত এই ঢেকীয়াবিধ কেনেকৈ বনায়, আৰু কিছুমানৰ কাৰণে হয়তো নতুন হ'ব ৰেচিপিটো। গতিকে ভিডিঅ'টি শেষলৈ চাব বুলি আশা কৰিলোঁ, আৰু নিশ্চয় ভাল লাগিব ভিডিঅ'টি চাই। ঠিক আছে, মই তেতিয়াহ'লে বাচিব আৰম্ভ কৰোঁ। এইখিনি মুৰ্গীৰ মাংস বাছি ৰেডি কৰি থৈ দিয়া আছে, বাকী মই এইখিনি বাছি লওঁ আৰু চাই থাকিব ভিডিঅ'টি শেষলৈ। এইখিনি মই বাছি ল'লোঁ। এতিয়া আৰু হাতৰ লগত ভালদৰে খুচি ইয়াৰ পৰা ৰসটো উলিয়াই দিম, আৰু পানীত তিয়াই থৈ আৰু চেপি ল'ম মই। গতিকে চাই থাকিব। বাছি ল'লোঁ মই এয়া। মই এয়া ঢেকীয়া পাতখিনি ধুই মেলি গোটেইখিনি ৰেডি কৰি ল'লোঁ। বাকী আৰু জালুকৰ গুড়া শেষ হৈ গৈছিলে, সেইকাৰণে মই গ্ৰাইণ্ডাৰত দি একেবাৰে গুড়ি কৰি লৈছোঁ। অকণমান বেছিকৈ বৈয়ামত ভৰাই থৈ দিম মই। আৰু বাকী মই আদা নহৰু অলপ থেতেলি লৈছোঁ। বাটিত এইখিনি ক'লা খাৰ অলপ লৈছোঁ, পিঁয়াজ দুটা সৰু মিডিয়াম চাইজৰ মই কাটি লৈছোঁ, আৰু নিমখ লৈছোঁ। বাকী জালুকৰ গুড়াখিনি আছে, জলকীয়া মই নিদিওঁ, সৰু বাচ্ছা আছে সেইকাৰণে জালুকৰ গুড়াখিনিতে অলপ জ্বালা হ'ব। আৰু যিসকলে পাৰে জলকীয়া দিব পাৰে, ভাল লাগে অলপ কম পৰিমাণে। বাকী আৰু মিক্সিত মই পিঠাগুড়ি গুড়ি কৰি লৈছোঁ, চাউলৰ গুড়ি পিঠাগুড়ি বনাই লৈছোঁ। আৰু এতিয়া মই মাংসখিনি বনাওঁ। গোটেইখিনি ৰেডি হৈ গ'ল। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টি শেষলৈ চাই থাকিব বুলি আশা কৰিলোঁ। মই এতিয়া ঢেকীয়াৰ পাতখিনি এটা কেৰাহীত মই গোটেইখিনি দি দিম। এতিয়া গেছটো জ্বলাই লওঁ বাৰু। এইখিনি ঢেকীয়া পাতখিনি মই প্ৰথমতে দি ল'লোঁ থৈ পিনে। তাৰপিছত মই ইয়াতে আকৌ ক'লা খাৰখিনি দি দিম। ক'লা খাৰ আৰু ঢেকীয়া পাত একেলগে সিজাই ল'ম গোটেইখিনি। এয়া এইখিনি মই ক'লা খাৰ দি দিলোঁ। এতিয়া অলপ টাইম মই সিজিব দিম ইয়াতে। আৰু আনফালে মই কেৰাহীটো গৰম কৰি সৰিয়হ তেল দি তাতে পিঁয়াজ কেইডোখৰ দি মই মাংসখিনি ভাজি ল'ম। মাংসখিনি এক্সট্ৰাকৈ মই সিজাই ল'ম।
আৰু বাকী এটা কেৰাহীত মই এইখিনি ঢেকীয়া পাতৰ খাৰ দি সিজাই আছোঁ এটা ছাইডত, আৰু এটা ছাইডত মই মাংসখিনি বনাম। ঢেকীয়া পাত মই কমকৈ ব্যৱহাৰ কৰিছোঁ, কাৰণ বেছি দিলে একদম জাবৰ নিচিনা লাগে যে, আৰু ইয়াতে পিঠাগুড়ি মিক্স কৰিম আৰুতো মাংসটো আছে, সেইকাৰণে কম পৰিমাণে, আৰু এনেও কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে ঢেকীয়া পাতখিনি। গতিকে এতিয়া মই আদা নহৰুখিনিও দি দিলোঁ ইয়াতে পিঁয়াজৰ লগত, আৰু এইফালে এইখিনি ঢেকীয়া পাতখিনি প্ৰায় সিজি গৈছেহি। এতিয়া মোৰ মাংসখিনি সিজিব বাকী আছে, মই মাংসখিনি সিজাই ল'ম। মাংসখিনি প্ৰায়খিনি সিজি গৈছেহি। এতিয়া মই এই মাংসখিনি আৰু ঢেকীয়া পাতৰ যিটো খাৰ দি কেৰাহীত দিছিলোঁ, তাতে মই মাংসখিনি দি দিম এতিয়া। তাৰপিছত আৰু সিজিব দিম। ইয়াতে মই মাংসখিনি এতিয়া গোটেইখিনি দি দিম, তাৰপিছত আৰু ভালদৰে সিজিব দিম ইয়াতে। ঢেকীয়া পাত আৰু মাংস খাৰ একেলগে এইখিনি সিজাই লৈছোঁ মই এতিয়া এতিয়া খাৰ আৰু হালধি একেলগে হোৱাৰ কাৰণে অলপ কালাৰটো ৰঙচুৱা হৈ গৈছে। এতিয়া আৰু পানী দিব হৈ গৈছে, ইয়াতে পানী দি ভালদৰে উতলিব দিম। এতিয়া মই অলপ গৰম পানী দি দিওঁ, সোনকালে হৈ যাব। পানী দি দিলোঁ মই, এতিয়া একদম ভালদৰে উতলিব দিম। মই বাতি এটাতে জিৰা গুড়ি আৰু গৰম মছলা বটি লৈ মই পানীত মিক্স কৰি লৈছোঁ। তাৰপিছত আৰু এইখিনি মই এতিয়া ইয়াতে দি দিম, আৰু জাতি জালুকৰ গুড়াখিনি দিব বাকী আছে, সেইখিনিও দি দিম ইয়াতে, এতিয়াই দি দিম বাৰু, দি দিলোঁ মই। আৰু এতিয়া আৰু ভালদৰে উতলিব দিম। উতলিব দিয়াৰ পিছত মই এতিয়া পিঠাগুড়িখিনি দিম। পিঠাগুড়ি মই দুটা ভাগত ৰাখিছোঁ, এটা শুকান ৰাখিছোঁ আৰু এটা বাতিত পানী মিক্স কৰি দিছোঁ। আৰু শুকানকৈ ছটিয়াই দিব পাৰিলেতো ধুনীয়া হৈ যায়, আৰু কেতিয়াবা মানে শুকানকৈ দিলে গোটা হয়, সেইকাৰণে মই এটা বাতিত পানী মিহলাই দেখাই দিছোঁ। আৰু এটা ভাগত মই শুকানকৈ ছটিয়াই দেখাম, আৰু এইখিনি পানী মিক্স কৰাখিনি দিলে ধুনীয়াকৈতো পানীৰ লগত মিহলি হৈ যায় অলৰেডি। আৰু বাকী শুকানকৈ আছে এইখিনি, আমি প্ৰায় শুকানকৈ দিওঁ, কিন্তু মই দেখাই দিলোঁ পানী দি পিনেও দিব পাৰি গলাই পিনে, কিন্তু একদম ভালদৰে উতল আহিব লাগিব। এতিয়া দিব পৰা হৈ গৈছে পিঠাগুড়িখিনি, এতিয়াই দি দিওঁ মই। এইটো এনেকৈ কম পৰিমাণে অলপ অলপ উতলা জেগাখিনিত মানে ছটিয়াই ছটিয়াই দিলে ধুনীয়াকৈ গোটা নাবান্ধে আৰু ধুনীয়া হৈ যায়। এতিয়া মই পানীত মিক্স কৰি লোৱা পিঠাগুড়িখিনিও দি দিম। পানীত মিক্স কৰিও দিব পাৰে বা শুকানকৈও দিব পাৰে, যোনে যিটো সুবিধাত দিব পাৰে তেনেকৈ দিব পাৰে। গতিকে এয়া মই বাতিত গলাই লৈছোঁ আৰু এতিয়া দি দিম। এইটো বেছি সহজ হয়, মানে মিক্স হৈ যায় সোনকালে। এতিয়া একদম ভালদৰে উতলিব দিম, আৰু যোনেই যিমান গোটাকৈ খায় সেই হিচাপত উতলিব দিয়াৰ পিছত আমি নমাই থ'ব পাৰিম, আৰু চব্জি হৈ গ'ল সি। আৰু পিঠাগুড়ি বুলিয়ে কওঁ আমি, আৰু যিমান গোটাকৈ যোনে যিটো পৰিমাণত খাই ভাল পায় সেই হিচাপে পানীৰ জোখটো ৰাখিব পাৰি। গতিকে ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। ঠিক আছে। আৰু খাবলৈ বিৰাটেই সোৱাদ। নিমখ কম হৈছিলে, সেইকাৰণে মই অলপ নিমখ আৰু অলপ দি দিছোঁ। গতিকে এবাৰ বনাই খাই চাব, বহুত সোৱাদ হয়, আমি প্ৰায় খায়ে থাকোঁ মাজে মাজে। ঠিক আছে। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, গতিকে যদি ভাল লাগে এটা লাইক কৰিব, আৰু লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।
আৰু শেষলৈ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম।